নমস্কাৰ ফ্ৰেণ্ড, ৱেলকাম টু মাই ইউটিউব চেনেল। বহুত দিনৰ মূৰত আপোনালোকক লগ পালোঁ। ফ্ৰেণ্ড, আজি মই যাব লৈছোঁ গুৱাহাটীত। তাৰমানে যোৱাৰ কথা নাছিলে, হঠাৎ প্লেন হৈ গ'ল। এয়া ফ্ৰেণ্ড, আমি বহিব ওলাইছোঁ আৰু যাবলৈ। ফ্ৰেণ্ডছ, আমি বহিলোঁ গাড়ীত। ফ্ৰেণ্ডছ, আমি পালোঁ বকো পাম আৰু পোৱা নাই। অলপ টাইম ৰখিছিলোঁ। দেৱশিছৰ মানে বহুত গৰম লাগিছে, সেইকাৰণে ৰখিছিলোঁ। আৰু এয়া সৰু বাবু ঘুমাই আছে, চাইছে। আৰু দেৱাশিছ আৰু ভণ্টিয়ে বোলে আইচক্ৰীম খায়। সেই আইচক্ৰীম আনিলে সিহঁতি। এয়া ফ্ৰেণ্ড, আমি ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে ধুনীয়াকৈ যাই আছোঁ। ইমান ধুনীয়া এটা বতাহ আহিছে ইয়াতে, বিৰাট ভাল লাগি গৈছে গৰমত। ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে পূৰা ধুনীয়া এটা ভিউ। আৰু ফ্ৰেণ্ডছ, আমি ফাৰ্ষ্ট টাইম যাই আছোঁ হস্পিটেলত। মানে আইতাৰ অলপমান মেডিচিন ল'ব আছিলে। হস্পিটেলত আছোঁ আমি এতিয়া। ইয়াৰ পিছত আমি যাম খুৰীমাহঁতৰ ৰুমত। অলপমান খুৰীমাৰ ৰুমত আহিছোঁ। আমাৰ খুৰাহঁতৰ ৰুমত চাব। ভণ্টিয়ে কান্দি আছে, তাইক মোবাইল লাগে। আৰু ই খালি মোবাইলে চাই থাকে। ইমান মোবাইল চাই নহয় ল'ৰাটো, খালি মোবাইল চাই আছে। মোবাইল লাগব, মোবাইল লাগব, নিদিওঁ নিদিওঁ। আহিলোঁ খুৰীমাহঁতৰ পৰা, যাই আছোঁ ঘৰলৈ। ডাইৰেক্ট ঘৰলৈ যাম। চাওঁ।